বিহপুৰীয়াত জ্ঞান বিজ্ঞান মেলা। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত বিহপুৰীয়াৰ শংকৰদেৱ শিশু নিকেতনত আজি অনুষ্ঠিত হয় জ্ঞান বিজ্ঞান মেলা 2024। নাৰায়ণপুৰ সংকুলৰ অন্তৰ্গত ঢলপুৰ নিকেতনৰ প্ৰধান আচাৰ্য হিৰণ্য ৰঞ্জন মহন্তই বন্তি প্ৰজ্বলন কৰা প্ৰতিযোগিতা সভাখনি আঁত ধৰে বিহপুৰীয়া নিকেতনৰ প্ৰধান আচাৰ্য ননীমাধৱ পূজাৰীয়ে। লখিমপুৰ জিলা শিশু বিজ্ঞান সমাৰোহৰ সভাপতি বেণুকান্ত হাজৰিকাই শুভ উদ্বোধন কৰা প্ৰতিযোগিতাখনিৰ বিচাৰকদ্বয়ক্ৰমে লোচন কুমাৰ ভূঞা আৰু অঞ্জু বৰা হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ আৰ্হিৰ প্ৰতি আকৰ্ষিত হ'বলৈ আহ্বান জনায়। নাৰায়ণপুৰ সংকুলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান আৰু গণিত আৰ্হি প্ৰদৰ্শন কৰি বিজ্ঞানৰ নৱ দিগন্তৰ সূচনা কৰিছে বুলিও সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, BSB Live 24। জগতলৈ আমাৰ নাৰায়ণপুৰ সংকুলৰ তৰফৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই গণিত আৰু যি বিজ্ঞান মেলা, এই গণিত বিজ্ঞান মেলা প্ৰতি বছৰে হোৱা এতিয়া আমাৰ কাৰ্যক্ৰম, আৰু এই কাৰ্যক্ৰমটো দুদিনীয়াকৈ হয়। প্ৰথম দিনা আমাৰ বিজ্ঞান আৰ্হি আৰু গণিত আৰ্হি প্ৰতিযোগিতাসমূহ হয়, আৰু দ্বিতীয় দিনা আমাৰ প্ৰশ্নমঞ্চসমূহ হয়। এই প্ৰশ্নমঞ্চসমূহ আমি এইবাৰ বঙালমৰা নিকেতনত কৰিছোঁ। আমাৰ কালিলৈ সেই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি এই বিহপুৰীয়া নিকেতনত বিজ্ঞান আৰু গণিতৰ যি আৰ্হি, এই আৰ্হি প্ৰতিযোগিতা হ'ব। এই প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হয়, আৰু দুটা শাখাত হয়। এটা হ'ল ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম, দশম, একাদশ, দ্বাদশ, এই দুটা শাখাত অনুষ্ঠিত হয়। আচলতে আমাৰ সংকুলত বৰ্তমান দ্বাদশ শ্ৰেণীৰ পৰা উত্তীৰ্ণ হোৱা মাত্ৰ এখন নিকেতন আছে। সেয়েহে আমাৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈহে এই প্ৰতিযোগিতা আজি ইয়াত অনুষ্ঠিত হৈছে। আৰু এই প্ৰতিযোগিতাসমূহ আমাৰ প্ৰতি বছৰে পতাৰ উদ্দেশ্য আছে শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি সজাগতা আগবঢ়োৱা, তেওঁলোকক উৎসাহ জনোৱা, বিজ্ঞান যাতে তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰয়োগ হয় তাৰ প্ৰতি তেওঁলোকক উৎসাহ জনোৱা। এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়লৈ, ইয়াৰ পিছত বিভাগত জইন হ'ব, বিভাগৰ পিছত প্ৰান্তত জইন হ'ব, প্ৰান্তৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত যি আমাৰ বিজ্ঞান মেলা হ'ব, একে বিষয়তে এই ৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি নিজৰ জীৱনত বিজ্ঞান প্ৰয়োগৰ প্ৰতি উৎসাহ জনাবৰ কাৰণে আমাৰ এই বিজ্ঞান প্ৰতিযোগিতা প্ৰতি বছৰে আয়োজন কৰা হৈ আছে।